নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? মই ভালে আছোঁ। আজি মই এফালে ফুৰিব যাব আহিছোঁ। মানে বাৰ্থডে পাৰ্টি এটা আছে, খাই আহোঁগৈ অলপ আঁতৰত। মানে মামাৰ ছোৱালীৰ বাৰ্থডে আছে, তালৈকে মাতিলে, তালৈকে যাওঁ বুলি আহিছোঁ। তাকে ভাবিছোঁ আপোনালোককো অলপ দেখুৱাম কিমানখিনি পাৰোঁ। এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, এই ৰাস্তাত ৰখি আছোঁ গাড়ীৰ কাৰণে। তাৰপৰা এইফালে লগত আছে মাৰ লগত যাম, মায়ে মই। তাকে কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো চাব কিমান পাৰে। গাড়ীৰ পৰা নামিলোঁ, নামি পেলাই মানে ঘৰলৈ আকৌ বেলেগকৈ গাড়ী ধৰিব লাগে, তো সেইটো কাৰণে টমটমত আহি আছোঁ। তাৰপৰা তাত গৈ পাই লওঁগৈ, তাৰপৰা আপোনালোকক দেখাম বাৰু কি হয়, এনেকৈ কি কৰিছে। এতিয়া গৈ পোৱাকৈ নাই, আহি আছোঁ, পাম আৰু অলপ আছে, সেইকাৰণে গৈ পাই লওঁগৈ। হেপী বাৰ্থডে কুহি কাটা। দেউতাক খুৱাই দিয়া। পালোহি, বাহঁতে কেক কাটিব লৈছে, কেক কাটি আছে। আহি পাই কেক খাবলৈ পাইছোঁ, খাব ল'লোঁ। গতিকে আৰু দেখাম কিমান কি হয়, চাই থাকিব। কেক কটা হ'ল, তাৰপৰা এইফালে বাহিৰত ভকতে খাই আছে। তাৰপৰা এইফালে এজনী আমাৰ মামাৰ ছোৱালী হয়। তাৰপৰা কি হয়, ভাগিন নহয় জানো, ভাগিনৰ বাৰ্থডে আগতীয়াকৈ আহিলে বাৰু, 2 তাৰিখে আহিলে। আজি বাৰ্থডে আছে, আজি 10 তাৰিখে আহিলে। তাৰপৰা ইয়াৰ বাৰ্থডে ইয়াত ডেক'ৰেশ্যন কৰিছে, তাই একদম ধুনীয়াকৈ সজাইছে পূৰা। তাৰপৰা কেকটো কটা হ'ল ইয়াতে। এইটো বাহঁতৰ পৰ্টিক ৰুম হয়, পৰ্টিক ৰুমটোতে কাটিছে। এইফালে কিবা কিবি আছে আৰু এনেকৈ সজাই মেলি থৈছে। তাৰপৰা এইফালে বাহিৰত খাই আছে ভকতসকলে। তাৰপৰা ভকতে খাই হোৱাৰ পিছতে ঘৰৰ মানুহখিনিয়ে খাব আৰু সেয়াই আৰু বাহিৰটো দেখাম বাৰু। এইফালে বাহঁতৰ পাকঘৰ, আৰু এইফালে আমাৰ মামীয়ে আমাৰ কাৰণে চাহ বনাই আছে। ছোৱালীৰ বাৰ্থডে তাতে ব্যস্ততা হৈ আছোঁ আৰু পুৰা লাগি আছে নিচিনা হৈছে দেই। এয়া ডাঙৰ মামী, মামা অহা নাই বাৰু, মামা আহিব অকণ দেৰিকৈ। এতিয়া মামীয়ে চাহ বনাই আছে আমাৰ কাৰণে। তাৰপৰা এইফালে ছোৱালীয়ে আমনি কৰি আছে, আৰু কোনোবা আলহী আহিছে এইফালে। বেছি নাখায়, চাহ তাহ খাই লওঁ, তাৰপৰা ভাত চাত খাম আৰু। চবে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিবা। গতিকে চাহটো খাই লওঁ, তাৰপৰা ভাত চাত খোৱা দেৰি আছে বাৰু, দেৰিকৈ খাম ভাত। সেয়াই আৰু খাবৰ কাৰণে বহিছোঁ। তাৰপৰা এইফালে মা আৰু ভণ্টি বহিছে, এইফালে আছে আৰু এইফালে বেলেগ ৰাইজসকল আছে, এইফালে বহিছে সিফালে। তাৰপৰা আমি বহিছোঁ এইফালে, আৰু আছে মা খাই আছে, ভণ্টিয়ে খাই আছে, এতিয়া লগতে মই খাই লওঁ। তাৰপৰা আৰু কিমান পাৰোঁ দেখাওঁ আপোনালোকক, চাব। বাৰ্থডে খাই আহিলোঁ ঘৰলৈ, চেণ্টাৰৰ পৰা এতিয়া ঘৰলৈ আহি আছোঁ।
গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলত নতুনকৈ কোনোবা আহে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে বাই বাই